हाय फ्रेंड्स, बहुत दिन ब्लग दिया ना और भाविसो आज ब्लग एटा दिउ। एकेदिन मैं एक्चुअली समय पा ना कारण आमार गोटे रूम कालार दी आछे সেই কাৰণে মই एकेदिन समय पा ना और आज दुपरिया जेहेतु मैं कलको जोৱা নাই रूमते आसो भाविसो दुपरिया ब्लगটো आरम्भ करूँ। कालार या चाक दरजा केखনৰ कालार दिছে गोटे रूमটো कालारिंग कर पेलाले एतिया अलप थाकी ভাল লাগিছে बहुत। तेতিয়াह'লে আহক দুপৰীয়া আহাৰ ৰেডি কৰোঁ, লগতে আপোনালোকৰ লগতো অলপ কথা পাতি থাকোঁ। আজি দুপৰীয়া আহাৰত আছে মোৰ ভাতটো বনালোঁ, ভেন্দিখিনি কুটি থৈছোঁ, ভেন্দি চৰচৰি অকণমানকৈ বনাম। ভেন্দি চৰচৰিৰ কাৰণে ৰেডি কৰিলোঁ যদিও মই চৰচৰি নবনাই সাধাৰণকৈ ভাজি কাৰণ আজি দালিটো অলপ স্পেচিয়েল বনাম। 6-7 বিধ দালি মই ৰাতিপুৱাই তিয়াই থলোঁ, তিয়াই হুইচেল 7টা দিলোঁ, 7টা দি নমাই ঠাণ্ডা হোৱাৰ পিছত আদা নহৰু তেল জলকীয়া আৰু অলপ বিলাহী দি মই তেল মাৰি দিলোঁ। তাতে অলপ তেলতে বেলেগ এটা কেৰাহীত ভাজি সয়াবিন অকণো ঢালি দিলোঁ। দালিটো ইমান টেষ্টি হৈছে খাবলৈ। আপোনালোকে বাৰু এনেকুৱা দালি বনাই খায়নে? যদি আপোনালোকৰ নিৰামিষ থাকে ঘৰত এনেকৈ দালি বনাই খাবচোন। যদি খোৱা নাই নিশ্চয় খাব, বহুত ভাল পাব। এয়া মোৰ দুপৰীয়া আহাৰ ৰেডি, তেতিয়াহ'লে খাই লওঁ। খোৱা বোৱা হ'ল, বাচনো ধুলোঁ আৰু এই ছদিননো মোৰ কিহৰ কাৰণে ব্যস্ততাৰ মাজত গ'ল আৰু কিয় আপোনালোকক ভিডিঅ' দিব নোৱাৰিলোঁ সেইটো আপোনালোকক অকণ ভিডিঅ' কৰি থৈছিলোঁ, দেখাই যাম। ঘৰটো অলপ ৰিপেয়াৰিং কৰিবলৈ আছিলে, ৰিপেয়াৰিং কামখিনিও কৰিলোঁ আৰু মই চুলিটো ৰং সানিলোঁ, লগতে ঘৰটো ৰং কৰিলোঁ। কোনেনো ৰং কৰিলে আৰু ঘৰটো কি ৰিপেয়াৰিং কৰিলোঁ অলপমান দেখুৱাই যাব চেষ্টা কৰিম। তেতিয়াহ'লে আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এই ছদিনৰ ভিতৰতনো মই কি কাম কৰিলোঁ, কিহৰ কাৰণেনো মই ইমান বিজি হৈ আছিলোঁ। ফেনা লোৱা কাম শেষ আৰু এতিয়া মই যাম অমৰা ছিঙিবৰ কাৰণে। অলপ আচাৰ আকৌ বনাম, এবাৰ বনালোঁ আৰু এবাৰ বনাম। বাৰীতে যিহেতু অমৰা আছে ভাবিছোঁ ইমান ধুনীয়াকৈ ৰ'দ দিছে, গতিকে আকৌ এবাৰ আচাৰ বনাওঁ। বতৰটোৱে যে কি কৰে, এবাৰ ৰ'দ দিয়ে এবাৰ বৰষুণ দিয়ে। বৰষুণ দিলে দৌৰি আহি ভিতৰত থওঁ আচাৰখিনি আৰু ৰ'দ দিলে আকৌ পুনৰ বাহিৰত দিওঁ। এনেকৈ মই 3-4বাৰ কৰিলোঁ। এইবাৰ গোটেই আচাৰখিনি ভিতৰতে থওঁ। এয়া আমাৰ পেইণ্টাৰে পূৰা বিজি হৈ আছে কালাৰ দিয়াত, কালাৰ মাৰি আছে। কালাৰ মাৰি থাকোঁতে মই অলপ ভিডিঅ' বনাই থৈছিলোঁ, তাকে আপোনালোকক ভিডিঅ' ক্লিপছটো অকণমান দিলোঁ আৰু আপোনালোকক দেখাম আজি মোৰ ৰুমটো কি অৱস্থা হৈ আছে। আপোনালোকে চাই কি ভাবিব। কালাৰ দিওঁতেতো বেছি সময় নালাগে, খুব বেছি এবেলা লাগিব, কিন্তু এইগাল চাফা কৰোঁতে চাগে দুদিনতো চাফা নহ'ব নেকি।
ৰঙৰ কাম কৰিব পাৰিবচোন আপুনি চব কাম জানে খুব কাম কৰি যায় হাল বালে গৰুৱে হেৰি হয় শুই দিয়ে নহয় গৰু যে কাটে নামাৰে এয়া মোৰ হাজবেণ্ড আৰু তেওঁ ফ্ৰেণ্ড মুকুল দা দুইজনে ঘৰ ৰং কৰি আছে ঘৰ ৰং প্ৰায় হ'লহিয়ে আৰু এতিয়া আছে দৰ্জাকেইখন বাকী দৰ্জাকেইখন তেওঁ আৰম্ভ কৰিছে দিবৰ কাৰণে আৰু মই আছোঁ ৰান্ধনি ঘৰত আজি অলপ বেলেগকৈ খাবলৈ মন গ'ল আজি খালোঁ কলপাতত আপোনালোকে বাৰু এনেদৰে কেতিয়াবা কলপাতত খায়নে খাই চাবচোন বহুত ভাল লাগে তেন্তে হ'লে খাই বৈ আজৰি হৈ আকৌ লগ পাই আছোঁ দুপৰীয়া খাই বৈ লোৱাৰ পিছত কিছুমান কৰণীয় কাম থাকে কামবোৰ কৰি শেষ কৰি অলপ সময় ৰেষ্ট ল'লোঁ ৰেষ্ট লৈ চাহ তাহ খালোঁ চাহ তাহ খাই এইকণ সময়নো মই এনেই কিয় কটাওঁ নহয় জানো হাতত ৰং উঠাই ল'লোঁ ৰং উঠাই ময়ো খিৰিকীকেইখনৰ কাম বাকী আছিলে অলপ যিহেতু আমাৰ মহিলাসকলৰ পাকঘৰতে পাকঘৰ খিৰিকীৰ পৰাই আৰম্ভ কৰিলোঁ খিৰিকী চিককেইডালত অলপ ৰং দিলোঁ লগতে দৰ্জা এখনো আছিলে দৰ্জাখনতো ৰং দিলোঁ যিহেতু ৰুমটো গোটেই চেদেলি ভেদেলি হৈ আছে ৰং দি শেষ নোহোৱালৈকে ঘৰৰ পৰিপাটি নহয় গতিকে ময়ো দি যেতিয়া অলপ শেষ কৰোঁ সোনকালে তেন্তে হ'লে ঘৰবোৰ পৰিপাটি হ'ব আৰু থাকিও ভাল লাগিব গতিকে আজি ৰং দি ইমানতে মোৰ ভিডিঅ'টো সামৰণি মাৰিম মোৰ ভিডিঅ'টো যদি আপোনালোকক অকণমানো মনোৰঞ্জন দিব পাৰিলে তেন্তে হ'লে এটা লাইক এটা ছাবস্ক্ৰাইব আৰু বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে বেল আইকনটো দবাই দিব যাতে নতুনকৈ আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকৰ মোবাইলত ন'টিফিকেশ্যন হিচাপে পায় তেন্তে হ'লে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ নমস্কাৰ বাই বাই